হেল্ল' বন্ধুসকল, কেনে আছে? আমাৰ 1000 ছাবস্ক্ৰাইব হৈ গ'ল। আমি কংকনা চুতীয়াৰ লগত ফুৰিব আহিছোঁ। এয়া আমাৰ কংকনা চুতীয়া। আমি ফুৰিব আহিছোঁ নতুন ঘৰলৈ। এয়া আমি দেখাই আছোঁ বাৰু। ভিডিঅ'টো চাই থাকক। আমি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। 1000 ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল। ধন্যবাদ ছাবস্ক্ৰাইব কৰাৰ কাৰণে। এয়া আমাৰ কংকনা। এয়া আমাৰ ককাইদেউ ছোৱালী ভতিজা। পুৰা কান্দিব লাগিছে। এইফালে মানে পুৰা কি হৈছে এইফালে আমাৰ ভতিজাই হৈছে একে ককায়েক আৰু ভনীয়েক, মই হৈছোঁ খুৰীয়েক, তেনেকৈ আৰু চব পুৰা ঔটেঙা পাৰিব গৈছে। গছতে আছে, পুৰা ঔটেঙা লাগি আছে, ঘৰতে আছে। আৰু মানে এইফালে পোৱালি পুৰা কান্দিব লাগিছে। আৰু এইফালে পুৰা মানে ঔটেঙা পাৰিবলৈ মানে সুবিধা লগাইছে, দাঙিছে। এতিয়া পাৰেনে নোৱাৰে, এতিয়া কিমান পাৰিব পাৰে তাকে মই মানে এটা হেৰি কৰি চাইছোঁ, ট্ৰাইল কৰি চাইছোঁ। এতিয়া কিমান পাৰিছে, পাৰা যিমান পাৰা সিমানে ভালে আছে। কিবা এটা সহায় কৰিছা, ভালে। সেইফালে ঔটেঙা গছত পুৰা ঔটেঙা লাগি মানে সি মানে পুৰা মানে পাৰিবলৈ চেষ্টা কৰিছে। এতিয়া পাৰে নোৱাৰে সিহে জানে। লৈছে, পাৰিবই পৰা নাই এতিয়ালৈকে বৰ্তমান। এইফালে ঔটেঙা বহুত লাগি আছে, মানে গছত বহুত ওখ হৈ আছে। পোৱালিতে মানে দুখিনি নোৱাৰিছে, পাব মানে চেষ্টা কৰিছে, হ'লেও বহুতখিনি দাং লৈ এতিয়া নোৱাৰিছে। কিমান পাৰে মানে তাকে ইমান সুবিধা কৰি চাইছোঁ, কিমান কি হয়গৈ। যেনে তেনে ইমান ওখৰ ডাঙৰ গছজোপাত মানে যেন তেনে দুটা মানে কষ্ট কৰি পাৰিব পাৰিলা। সেয়ে মানে আজি বৰালি মাছৰ লগত ধুনীয়াকৈ খানাটো খোৱা হ'ব। সেয়েহে মানে বহুত কষ্ট কৰি মানে মোৰ ভতিজা পোৱালিতে বহুত চেষ্টা কৰি মানে বহুত দীঘল। ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আজি ইমানতে সমাপ্ত কৰিছোঁ। আৰু কাইলৈ এনেকুৱা এটা ভিডিঅ' পঠিওৱা হ'ব। আৰু লাইক কৰিব নাপাহৰিব, কমেণ্ট কৰিব নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইমানতে সামৰণি মাৰিছোঁ। বাই।